হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই ফুলকবি আৰু আলুৰ এটা বিশেষ ৰেচিপি আগবঢ়াইছোঁ। আপোনালোকে হয়তো ফুলকবি বিভিন্ন ধৰণেৰে বনাই খাইছে, কিন্তু আজিৰ এই ৰেচিপিটো একেবাৰে সহজ আৰু ঘৰতে থকা সামগ্ৰীবোৰ ব্যৱহাৰ কৰি আপোনালোকে খুব কম সময়ৰ ভিতৰতে এই ৰেচিপিটো তৈয়াৰ কৰি খাব পাৰিব। কবিৰ ফুলবোৰ মই এনেদৰে কাটি লৈছোঁ। এটা ডাঙৰ চাইজৰ আলু এনেদৰে কিউবত কাটি লৈছোঁ। এটা পিঁয়াজ কাটি লৈছোঁ, নহৰু কাটি লৈছোঁ, জলকীয়া 2-4টামান কাটি লৈছোঁ, তেজপাত আৰু গৰম মছলা লৈছোঁ। চচ মই গেছত পাতি লৈছোঁ আৰু আলুখিনি এনেদৰে সিজিবলৈ দিছোঁ। উতলিবলৈ ধৰিব, তেতিয়া ফুলকবিখিনি মই তাত এড কৰি দিম আৰু অলপ সময় সিজিবলৈ দিম। এনেধৰণেৰে উতলি অহাৰ পিছত মই চামুচ এখনেৰে লৰাই দিছোঁ আৰু ফুলকবি আৰু আলুখিনি 50% সিজাম, একেবাৰে সিজাই নিদিওঁ। বেছিকৈ সিজি গ'লে ফুলকবিৰ ফুলখিনি ভাঙি যাব, সেইকাৰণে 50%হে সিজাম। এখন কেৰাহী পাতিছোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পিছত তাত তেল এড কৰি দিছোঁ। তেলখিনি গৰম হ'বলৈ এনেদৰে এৰি দিছোঁ। এইখিনি গৰম হোৱাৰ পিছত তাত সিজাই থোৱা কবি আৰু আলুখিনি এড কৰি দিছোঁ আৰু চামুচ এখনেৰে লাহে লাহে লৰাই দিছোঁ যাতে কেৰাহীখনৰ তলত লাগি নধৰে, আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ আৰু চামুচখনেৰে লাহে লাহে লৰাই দিছোঁ। কবিয়ে যেতিয়ালৈকে নিজৰ ৰংটো পৰিৱৰ্তন নকৰে তেতিয়ালৈকে ভাজি থাকিব লাগিব আৰু কবিৰ পৰা এটা গোন্ধ ওলাব। যেতিয়ালৈকে সেই গোন্ধটো নোলায় তেতিয়ালৈকে কবি আৰু আলুখিনি লাহে লাহে ভাজি থাকিব লাগিব। একেবাৰে জ্বলাই দিয়াকৈ নহয়। জ্বলা ৰেডি কৰি লোৱা চাহ চামুচেৰে 1 চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি, আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া পাউডাৰ এড কৰি দিছোঁ। ফ্ৰাই কৰা কেৰাহীখনতে মই তেল এড কৰি তেলখিনি গৰম হোৱাৰ পিছত 1 চামুচ পাঁচফোৰণ মছলা ইয়াত এড কৰি দিছোঁ আৰু মছলাখিনি লাহেকৈ ভাজি লৈছোঁ। মছলা ভাজোঁতে সদায় গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব লাগে। মছলাবোৰ শুকান হোৱাৰ বাবে সোনকালে জ্বলি যায় আৰু জ্বলি গ'লে ইয়াৰ সোৱাদটো তিতা হৈ যায়। আৰু মছলাখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু মছলাখিনি ভাজি হোৱাৰ পিছত মই ইয়াত এড কৰিছোঁ কাটি থোৱা পিঁয়াজখিনি এড কৰাৰ পিছত অলপ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত মই ইয়াত আকৌ এড কৰিছোঁ কাটি লোৱা নহৰুখিনি আৰু কাটি লোৱা জলকীয়াখিনি এড কৰি দিছোঁ। আকৌ গোটেই মিশ্ৰণটো ভালদৰে ভাজি লৈছোঁ। ইয়াত মই তেল কম এড কৰিছোঁ, আপোনালোকে আপোনালোকৰ অনুযায়ী এড কৰি ল'ব পাৰে তেল। পিঁয়াজখিনি এনেদৰে ভাজি লোৱাৰ পিছত মই তৈয়াৰ কৰি থোৱা মছলাৰ পেষ্টটো ইয়াত ঢালি দিছোঁ আৰু মছলা আৰু পিঁয়াজৰ গোটেই মিশ্ৰণটোক মই ভালদৰে চামুচেৰে লৰাই দিছোঁ যাতে কেৰাহীৰ তলিখনত মছলাখিনি লাগি নাযায়। সেইবাবে তেজপাত এড কৰি মছলাৰ মিশ্ৰণটো ভালদৰে লৰাই লৈছোঁ। অনুসৰি ইয়াত নিমখ এড কৰি দিছোঁ আৰু মিশ্ৰণটো ভালদৰে লৰাই লৈছোঁ। এতিয়া মছলাখিনিত ফ্ৰাই কৰি লোৱা কবি আৰু আলুখিনি এড কৰি দিছোঁ আৰু চামুচখনেৰে লাহে লাহে লৰাই দিছোঁ। জোৰেকৈ লৰালে কবিৰ পৰা ফুলখিনি ভাঙি যাব, সেয়ে কবিখিনি গোটাকৈ ৰাখিবৰ কাৰণে লাহে লাহে লৰাইছোঁ আৰু গোটেই মছলাখিনি লৰাই কবি আৰু আলুৰ গাত লাগি যোৱাকৈ লাহে লাহে লৰাই থাছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব যাতে কেৰাহীত লাগি নধৰে। আৰু এতিয়া লৰাই হোৱাৰ পিছত ইয়াত মই আধা কাপ পানী এড কৰি দিম যাতে গোটেই মছলাখিনি কবিখিনিৰ গাত ধুনীয়াকৈ লাগি যায়। আৰু পানী এড কৰাৰ পিছত মই ইয়াত 2 মিনিটমান মিডিয়াম ফ্লেমত ঢাকনি লগাই এৰি দিম।
ফ্লেমত দিয়াৰ কাৰণে এতিয়া আমাৰ আলুখিনি আৰু কবিখিনি ধুনীয়াকৈ 100% সিজি গৈছে আৰু এতিয়া আমাৰ ৰেচিপিটো প্ৰায় হৈয়ে গৈছে আৰু ইয়াৰ গোন্ধটো খুব ধুনীয়া আহিছে। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ আৰু এনেধৰণৰ ভিডিঅ' পাই থাকে।